নমস্কাৰ বন্ধুসকল, পেপুৱা নিউ গিনিয়া নামৰ এই ঠাইখনত এবিধ কল পোৱা যায়, যিটো কল এটা 3 কেজি ওজনৰ হৈ যায়গৈ। তো চান্স পালে কেতিয়াবা আপুনি মুখত লৈ চাব কলটো। বাৰু আপুনি কেতিয়াবা ভাবিছেনে যে উৰিব পৰা গাড়ী হ'লে কেনেকুৱা লাগিলহেঁতেন? সৰুতে হ'লেতো এবাৰ ভাবিছেই চাগে। তো ফেক্ট এইটো যে 1940 চনতো মানুহে ভাবিছিলে যে 2000 চনলৈকে উৰিব পৰা গাড়ী ওলাবই, কিন্তু উৰিব পৰা গাড়ীটো নোলাল। তাৰ সলনি কি ওলালে গম পায়নে? এইটো চাওক। এতিয়া আপোনালোকক এটা ইম্পৰ্টেণ্ট ফেক্ট কৈছোঁ ন। কেইটামান চাইণ্টিফিক ষ্টাডিৰ মতে ছ'চিয়েল মিডিয়া ইউজ কৰি থকা মানুহ ডিপ্ৰেশ্যনত গৈ আছে, কাৰণ ফেচবুক, হোৱাটছএপ এইবোৰত মানুহে নিজৰ লাইফষ্টাইলবোৰ শ্বেয়াৰ কৰি ফুৰে। ধৰক কোনোবাই আজি ক'ৰবাত ফুৰিবলৈ গ'ল, তাত এখন ফটো উঠাই ফেচবুকত পোষ্ট কৰি দিলে। ক'ৰবাত হোটেলত খাবলৈ গ'ল, তাতো এখন ফটো উঠাই ফেচবুকত পোষ্ট কৰি দিলে বা হোৱাটছএপৰ ষ্টেটাছত লগাই দিলে। এই শ্বেয়াৰ কৰা ফটোবোৰ যেতিয়া বেলেগ মানুহে দেখে, তেতিয়া তেওঁলোকে ভাবে যে কাশ মোৰ লাইফটো যদি এনেকুৱা হ'লহেঁতেন, ময়ো যদি সেইখন হোটেলত গৈ খাব পাৰিলোঁ হয়। এইবোৰ ভাবিয়ে তেওঁলোক ডিপ্ৰেশ্যনত গুচি যায়। ইয়াৰ লগতে ৰিলেটেড আৰু এটা ফেক্ট কৈ দিওঁ যে 77% মানুহে ছ'চিয়েল মিডিয়াত ফেক লাইফষ্টাইল দেখুৱাই ঘূৰি ফুৰে। মানে 6 মাহমান টকা জমা কৰি জীৱনত প্ৰথমবাৰ এখন 5 ষ্টাৰ হোটেলত যাব, গৈ মেলি একাপ কফি ল'ব। সেই কাপে আকৌ ফটো মাৰি গোটেই পৃথিৱীখনক দেখুৱাব ফেচবুকত, হোৱাটছএপত। আৰু মানুহে ভাবে তাৰ লাইফষ্টাইলেই বেলেগ, তাৰ জীৱনটোৱে ভাল, মজা, বিন্দাছ। কিন্তু আচলতে তেনেকুৱা একো নহয়। ছ'চিয়েল মিডিয়াত যিটো দেখে সেইটো লগালগ বিশ্বাস নকৰিব। ইংলেণ্ডত এটা কম্পিটিশ্যন হয় প্ৰত্যেক বছৰ। কম্পিটিশ্যনখনৰ নাম হ'ল ৱৰ্ল্ডছ বিগেষ্ট লায়াৰ, মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিছলীয়া। এই কম্পিটিশ্যনত 5 মিনিট টাইম দিয়া হয় চবকে এটা মিছা কথা ক'বলৈ, আৰু সেই মিছা কথাটো কনভিন্সিং হ'ব লাগিব। মানে সেই মিছা কথাটো শুনি চবে সঁচা বুলি বিশ্বাস কৰিব লাগিব, মানুহক বিশ্বাস দিব লাগিব যে এইটো সঁচা। ইয়াত ফেক্ট এইটো যে সেই কম্পিটিশ্যনত উকিল আৰু ৰাজনৈতিক যিবোৰ নেতা আছে সেইবোৰক পাৰ্টিচিপেট কৰিবলৈ নিদিয়ে, কাৰণ গোটেই পৃথিৱীয়ে এইটো কথা বিশ্বাস কৰে যে কনভিন্সিং ধৰণে মিছা কথা কোৱাত উকিল আৰু নেতাবোৰ মানে একদম প্ৰফেশ্যনেল। সিহঁতৰ নিচিনা মিছা কথা কোনো ক'ব নোৱাৰে। তো আপোনালোকে যদি এই দুটা প্ৰফেশ্যন চইচ কৰিম বুলি ভাবিছে, তেনেহ'লে এইটো কথা মনত ৰাখিব যে চবে আপোনাৰ পিঠিৰ পিছফালে হ'লেও মিছলীয়া বুলি ক'বই। তো ভিডিঅ'টো ইমানেই, ইয়াতকৈ বেছি মোৰ ক'বলৈ মন নাই। আৰু আপোনালোকৰ আধাখিনি চাগে আধাতে ভিডিঅ' দি থৈ গ'লেই। গুড বাই।